হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া চাওকচোন, ৰাতিপুৱাতে লৈছোঁ অকণ মাছ বনাবলৈ। আৰু আজি ইমানেই বেছি মোৰ লৰালৰি, মানে ভাবিছোঁ ব্লগটো দিওঁ নে নিদিওঁ। তথাপিতো ভাবিছোঁ মাছ বনাইছোঁ, এটা ইজি ৰেচিপি, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মাছখিনি নিমখ হালধি সানি ভাজি লৈছোঁ আৰু এইফালে অকণমান আফু আৰু সৰিয়হ তিয়াই থৈ দিছোঁ। আৰু এয়া তাৰপাছতে মাছখিনি মই গোটেইখিনি দেখুওৱা নাই আৰু ভাজি গৈছোঁ আৰু কাঢ়ি গৈছোঁ। তাৰপাছতে এয়া চাওক, আকৌ যিখিনি আতে মই কেৰাহীটোত তেনেকৈ দি গৈছোঁ, সেইখিনি আৰু কিনো দেখাই থাকিম, তথাপিতো অকণমান এয়া দেখাই দিলোঁ। আৰু এয়া চাওকচোন, মোৰ মাছ ভজা প্ৰায় হৈয়ে গৈছে। আৰু এতিয়া মই সেই তেলখিনিতে দি দিছোঁ অকণমান পাঁচফোৰণ আৰু অকণমান পিঁয়াজ কুটি লোৱা। আপোনালোকে পেষ্ট বনায়ো দিব পাৰে, পিঁয়াজৰ একো নাই। আদা নহৰু অকণমানো দি দিছোঁ আৰু সেইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত দি দিছোঁ বিলাহী দুটা, সৰু সৰু মিডিয়াম চাইজৰ বিলাহী, আৰু এই যে সৰিয়হৰ পেষ্টটো দি দিছোঁ। আৰু বিলাহীখিনি ভজা যোৱাত দিছোঁ দেই। আৰু নিমখ হালধি জিৰা ধনিয়া যেনেকুৱা ধৰণৰ মছলা আপোনালোকে ইচ্ছা কৰে তেনেকৈ দিব পাৰে। আৰু নিমিষতে হৈ যায়। আৰু এইখিনি দিছোঁ দৈ, ভাল লাগে খাই। মিঠা দৈ নহয় দেই, মোৰ নৰ্মেল যিটো দৈ সেইটো দৈ। আৰু 4 চামুচমান হ'ব। আৰু অকণমান নিমখ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান তাত চেনি খোৱা মানুহ থাকিলে অকণমান চেনিও দিব পাৰে, ভাল হয়। আৰু তাৰপিছতে উতলা হাত মই দি দিছোঁ মাছ কেইপিচ। একদম নিমিষতে কম সময়ত কম বস্তুৰে খাবলৈ ভাল লগাকৈ মাছৰ কাৰীখন হৈ যায়। সেইকাৰণে অকণমান শ্বেয়াৰ কৰিলোঁ। সকলোৱে জানে বাৰু, তথাপিতো অকণমান দেখাই দিছোঁ। জলকীয়া দুটামান ফালি ফালি থলোঁ, অকণমান ধনিয়া কাটি দিলোঁ, মান ধনিয়া। আৰু এয়া লৈছোঁ অকণমান কৰ্ণফ্ল'ৰ, দেখিছেনে, আৰু অকণমান চাউলৰ গুড়ি। যিহেতু মোৰ কাষ্টাৰ্ড নাই, তেনেকৈ এটা এয়া বনাইছোঁ, মানে মিশ্ৰণ এটা বনাইছোঁ মই গাখীৰত। গোটেইখিনি ভালকৈ দেখুওৱা নাই বাৰু, অকণমান বাটাৰ দি দিছোঁ। মানে কাষ্টাৰ্ড যেনেকৈ বনায় তেনেকৈ বনাই লৈছোঁ। আৰু মেৰী বিস্কুটখিনি ভাঙি তাৰ ওপৰত এয়া এনেকৈ দি গৈছোঁ। ইটো দুই তিনিটা লেয়াৰ যেনেকৈ যি হৈছে, তাৰপিছতে সেইখিনি যিমানখিনিলৈকে আতে মই দি দিছোঁ। অকণমান মিল্ক মেড আছিলে, তাকো ওপৰত দি দিছোঁ, বোলো সোৱাদটো বাঢ়ে যদি বাঢ়ক। তাৰপাছতে অকণমান ওপৰত ভাল লাগিবৰ কাৰণে কোকো পাউডাৰ এনেকৈ চালনীৰে এয়া কৰি দিছোঁ, স্প্ৰেড কৰি দিছোঁ। এইটো এটা মই ডেজাৰ্ট বনাই থৈ দিছোঁ ফ্ৰিজত। 4-5 ঘণ্টামান থ'লেহে এইটো ভাল হয়, ছেট হয়। আৰু এইটো এটা বনাইছোঁ পিঠাগুড়িৰে। এইটো ৰেচিপি শ্বেয়াৰ কৰা নাই বাৰু। তেন্তে আজিলৈ আহোঁ।